চাওক আমাৰ লোকেল মুৰ্গীৰ কণী বিক্ৰী কৰিও দিনটোত মই 650 টকা ইনকাম কৰোঁ। এয়া চাওক এইবিলাক মোৰ মুৰ্গী, এইবিলাক দেখিছে, এইবিলাক কণী, আজিৰ দিনটোৰ কণী, এইবিলাক চাওক, এই চাওক কণী, এইবিলাক মোৰ মুৰ্গী চাওক, এইবিলাক লোকেল মুৰ্গীৰ কণী, এইবিলাক মোৰ মুৰ্গী চাওক। আপোনালোকক যদি কণী লাগে উমনি দিয়াৰ কাৰণে বা খোৱাৰ কাৰণে আপোনালোকে মোৰ তাত পাই যাব। ডেইলি মই 2.5 প্লেট 3 প্লেট কণী পাওঁ। এইবিলাক চাওক মুৰ্গী, এইবিলাক যদি আপোনালোকক প্ৰয়োজন হয় মুৰ্গী বা কণী মোক যোগাযোগ কৰিব। এইবিলাক চব মুৰ্গী কণী পাৰি আছে, এইবিলাক দেখিছে, এইবিলাক প্ৰত্যেকটো মুৰ্গী কণী পাৰি আছে মোৰ। এই চাওক কণী, আজিৰ কণী, এইবিলাক চাওক, আজি পালোঁ এইখিনি কণী মই, এই চাওক। এতিয়া 3:35 হ'ল, 3:35ত মই আজিৰ দিনটোৰ কণীখিনি ল'লোঁ। যদি আপোনালোকক কণী লাগে বা এইবিলাক কণী পাৰি থকা মুৰ্গীৰ প্ৰয়োজন হয় আপোনালোকে এইবিলাক পাই যাব। চাওক এইবিলাক লোকেল মুৰ্গী, আপোনালোকক যদি লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব।